নমস্কাৰ ওয়েলকাম বেক টু মাই চ্যানেল এতিয়া পাইছে 6:30 ৰাতিপুৱাৰ ঠাণ্ডা অলপমান আমি গৈ আছো মাছ আনিবলৈ সো মই আপোনালোকক এটো কাৰণে এটো ভিডিও বনাইছো যে ইয়াত মাছৰ বজাৰ কেনেকুৱা হয় মই অকমান দেখুৱাম তো আপোনালোকে ভিডিওটো চাই থাকিব আৰু যদি ভাল পায় তেতিয়া লাইক কমেন্ট শেয়াৰ জৰুৰ কৰিব तो आमी मासर दुकानखन पाई गलो सब तामिलत लिखा है सो एको बुझी पा ना एनीवे इतना भीतर जाऊँ Oh my god এইখিনি কি মাছ এই ৰহু আমি নিয়াটো কোনটো আমি নিয়াটো তো 480 কোনটো লম আমি Big size. कितना है ये? 2 piece weight check करो, okay? हाँ. Dango fish. Video. हाँ. This one same. Okay. 440 ना? 440 1 kg. 1 kg नहीं. हाँ. 250 ग्राम only. 4 kilo. हाँ? 4 kilo. 4 kilo. Next one. Okay, हो गया हाँ? किधर है? हाँ हो जाएगा. ये 4 kilo ओके नेक्स्ट के. ओके बस. लेकिन जो काटी थी नहीं किया क्या? लोये बोल किमान भीड़ बापरे ইয়াতে মাছবিলাক সাফা কৰা হয় কাটিবলৈ দিয়া হয় আৰু ইয়াতে 20 रुपीस লয় মাছবিলাক সাফা কৰি দিয়া আৰু প্লাস কাটি কিনে আপোনাক কিমান পিস লাগে সৰু ডাঙৰ সব ইয়াতে কৰি দিয়া হয় ৰিও ফিশি बास्केट बिलाकत सबरे থাকে আৰু তাতে নাম্বার প্লেট মানে নাম্বার থাকে আৰু কাৰ কিমান নাম্বার এটা হাতত নাম্বার দিয়া হয় তো আৰু এটা তাত থাকে তো আমাৰ 34 জুনে কাটিব তাৰ ওচৰত গৈ পেলা মাছটো লৈ ললে হ'ল तो आमार माছ সেইটো ৰেডি হৈ গ'ল
Thank you. It's okay. The token. Ayo. तो ये मेरा फिश आ गया दिले तो আমি লো মেটিয়া ৰিঅ'ৰ কাৰণে সাৰালেক্স চকলেট লাগবে এটা দিকে চকলেট দিম আঙ্কেল দিব চকলেট তো এয়া মোৰ মাছ ৰেডি ধুই কিনে মই থৈছোঁ এইটো হ'ল মিছা মাছ আৰু এয়া হ'ল ৰৌ মাছ মিছা মাছৰ কেজি ইয়াতে 480 কেজি আৰু এইটো হ'ল ৰৌ মাছ আছে ইয়াতে 1 কেজি 400 গ্ৰাম তো গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আচলতে মাছৰ বজাৰ বুলি কৈছিলোঁ মই মাছৰ বজাৰ নহয় ইয়াতে একচুৱেলি মাছৰ এনেকৈ দোকান বহে দোকানত গৈ কিনে আপুনি মাছ ল'ব পাৰে কি মাছ লাগে ডাঙৰ সৰু মাছ ইয়াতে একচুৱেলি নাপায় কাৰণ কি সৰু মাছ কোনেও ইয়াতে নাখায় চ' সৰু মাছ ইয়াতে পোৱা নাযায় ডাঙৰ মাছেই পায় বেছিভাগ আৰু ডাঙৰ মাছৰ ভিতৰত আপুনি যিকোনো মাছ সাগৰীয় মাছ সকলো বিভিন্ন ধৰণৰ মাছ ইয়াতে আপুনি পাব আপুনি দোকানত গৈ কিনে খালি খুলি হ'ল বা চালেই হ'ল কোনটো মাছ পচন্দ হৈছে কোনটো নাই হোৱা সেইটো সেইমতে আনিলেই হ'ল আৰু বা সকলোবিলাক দেখুৱালোৱে মই আৰু মষ্ট ইম্পৰ্টেণ্ট কথা মই মোৰ ভিডিঅ'বিলাক যিমান বনাইছোঁ মানে যিমান দিছোঁ আৰু দিম মই ফাষ্ট ফৰৱাৰ্ড কৰিবলৈ চেষ্টা কৰিম কাৰণ কি আজিকালি মানুহৰ ইমানো সময় নাই যে এটা ডিটেইলছত চব চাব চ' মই কম সময়ৰ ভিতৰত যদি বেছি দেখুৱাব পাৰোঁ সেইটোহে চেষ্টা কৰিম চ' মই মানে ভিডিঅ'টো বেছি ফাষ্ট এণ্ড ফৰৱাৰ্ড কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে যদি এইখিনি যদি ভাল পাইছে আৰু যদি এনেকুৱা যদি ভিডিঅ' যদি চাবলৈ বিচাৰে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব আৰু যদি আপোনালোকে চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই সকলোলৈকে বহুত মৰম আকৌ অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ অশেষ ধন্যবাদ থেংক ইউ